অকল নিজৰ ইচ্ছাৰ কথা ভাবিলেই নহয়, অলপ আনৰ ইচ্ছাৰ কথাও ভাবিব লাগে। কেৱল নিজৰ যি ইচ্ছা সেইটোৱে কৰোঁ, বেলেগৰটো গুৰুত্বই নিদিওঁ কোনো ধৰণৰ, এয়া কথা নহয়। আচলমতে এয়া হ'ব নালাগে, এয়া হ'ব নেপায়। তাৰমানে মই যদি টিভিটো চাওঁ খোজো, মোক নাওমান সময়হে চাবলৈ দিব, অলপ সময় মাত্ৰ। কিন্তু তেওঁ বহুত সময় চাই দেখিব। মোৰোতো বহুত সময় চাবৰ ইচ্ছা যায়, মোৰ কথাটো অলপো নাভাবে। তাৰমানে এনেকুৱা হ'ব নাপায় দেই, বৰ বেয়া কথা। মইতো একো তেনেকুৱা নকৰো। তুমি চাই থকাৰ সময়ত তোমাকতো মই বেছি সময় চাব দিওঁ, তেতিয়াহ'লে মোৰ পাৰত তুমি কিয় তেনেকুৱা কৰা? মইতো তেনেকুৱা নকৰো। তুমি চাই থকাৰ সময়ত মোক কিয় তেতিয়াহ'লে চাবলৈ নিদিয়া ইমান সময়? হ'ব যাওক, কথা শুনাব নালাগে যাওক। মোক শুনাকৈ কৈ আছে, ভাবিছে নেকি মই শুনা নাই বুলি? মই শুনি আছো। চাওকগৈ টিভিহে চাব, চাওকগৈ। বেছি সময় চাব, একো নকওঁ যাওক। বেছি সময় চাওকগৈ, যাওক। তুমি মোক বেয়া পালা নেকি? মই হ'লে বেয়া ভাবি কোৱা নাই দেই, বুজি পাইছা? মই ভাল ভাবিয়ে কথাখিনি কৈছো। মোৰোতো মন যায় টিভি চাবৰ বেছি সময়। বুজি পাইছো দিয়ক, সেইকাৰণেতো কৈছো। বেয়া পোৱা নাই যাওক, চাওকগৈ। কেতিয়া অলপ কিবা ভুল হ'ব পাৰে, সেইখিনি বুজাই দিব। সেই বুলি অকলে এনেকৈ কৈ থাকিব নালাগে। যদি মই নুশুনিলো হয়, তেতিয়া আপুনি টিভিও বেছি সময় চাব নাপালে হয়, আৰু ময়ো বুজি নাপালো হয়। সেইকাৰণে বুজাই ক'ব কিবা ভুল কৰিলে, বুজি পাইছে? ইমান ভাল তুমি। আজি মোক কোনে মাতে? আজি মোক কোনে মাতে? খেলকে চাওঁ দে। এইটো দেখিছো ৰবা, আহি আছে। ইমান দেৰি কিহৰ কৰা হাই? ইমান সময় ৰখছো, ৰখি আহিলো, তথাপিও চাই আছো পিছ ফিৰি মাজে মাজে। আহি পাইছি নে পই নে, কি কথা কি বাৰ্তা? বৰ দিগদাৰ তোৰ লগতো। হ'ব, বৰ দিগদাৰ তোৰ লগতো কবা নালাগে। বাহা, অলপ ৰখাওতে কেনে কৰি নাচা কিয়া? মই যি সদায় ৰখো তোৰ তাত যাই কিনে, তোক মই কি এনেকে কওঁ? এনেকেতো নকওঁ। তই মোক কিয় ইমান কথা শুন? মোৰ কি দুখ নালাগে এনেকে কথা শুনালি তই? হ'ব দুখ কৰিবা নালগে। এতিয়া ক্লাছত বাহা, ইমান সময় ৰখিব পাৰি নেকি? তোক কিমান সময় ৰখছো, তই নিজে ভাবচোন একবাৰ। এতিয়া ক্লাছ দেৰি হ'ব, এতিয়া। আৰু এটা কথা, তই যে মোক ৰখা, তই বহুত আগতে যা, সেইকাৰণে মোক ৰখি থাকা। তই যে টাইমৰ অলপ আগত গেলি হয় মোৰ তাক, তই ইমানটো ৰখি নাথকিলি হয় মোক সদায়। বহুত আগত যোৱাৰ কাৰণে ৰখি থাকা। আজি মোৰ অলপ খং উঠছি কিয়া? টাইম পাৰ হৈ গৈছে, সেইকাৰণে খং উঠছি। সেইটো তই বেয়া পাই লাভ নাই, বেয়া নাপাবি। যৌ এতিয়া। মে আই কাম ইন ছাৰ? আহা গোটেইকেইটা আহা, আৰু চিটত বহাগৈ যোৱা। আজি তোমালোকে ইচ্ছা শব্দটোৰ ওপৰত অলপ ক'ব লাগিব। ইচ্ছা শব্দটোক ইংলিছত ডিজায়াৰ বুলি কয়। তোমালোকে এটাকৈ আহি এই ইচ্ছা শব্দটোৰ ওপৰত অলপ কোৱা। প্ৰথমে আহিবা পাপু, তাৰপিছত আহিবা নিপু, আৰু শেষত আহিবা মনু। ছাৰ, ইচ্ছা থাকিব লাগে মানুহৰ ভাল কামত। ইচ্ছা বোলা বস্তুটো সদায় ভাল কামত লাগে মানুহৰ। আৰু ছাৰ, ইচ্ছা কৰিব লাগে মাফ কৰি দিবৰ কাৰণে, যদি কোনোবাই সৰু সুৰা কিবা ভুল কৰে। ছাৰ, আৰু ছাৰ মানে কি, বেছি দেখুৱাব নালাগে। মানে খং কৰা, কাৰোবাক কিবা কিবি কোৱা, এইবিলাক বেছি কৰিব নালাগে ছাৰ। সদায় মানে কি, ভালকে থাকিবলৈ, ভালকে চলিবলৈ ইচ্ছা কৰিব লাগে। আৰু ছাৰ, ইচ্ছা সদায় ভাল লাগে, সদায় মানে মিলি জুলি থকা এনেকুৱা ইচ্ছা লাগে। মানে এইখিনিয়ে মোৰ ক'ব লগা ছাৰ। ছাৰ, সদায় মানুহে ভাল ইচ্ছা থকাৰ দৰকাৰ। গতিকে সদায় ভাল ইচ্ছা কৰে যাতে মানুহে, সেইটোহে বেছি দৰকাৰ। আৰু ছাৰ, ভাল
হ'ব খোজাৰ ইচ্ছা, মাক দেউতাক বা বেলেগক মানে কি আৰু ছাৰ সকলোকে সুখ দিয়াৰ ইচ্ছা, এইবিলাক ইচ্ছা ৰাখিব লাগে ছাৰ। আৰু ছাৰ কিছুমানে যে কয় মাফ কৰি দিয়াৰ ইচ্ছা ৰাখিব লাগে সৰু সুৰা কিবা ভুল হ'লে, সেইটো অকল ক'লেই নহ'ব, নিজেও মাফ কৰি দিয়া ইচ্ছা ৰাখিব লাগিব, অকল মুখেৰে ক'লেই নহ'ব ছাৰ। গতিকে মাফ কৰি দিয়াৰ ইচ্ছা থাকিব লাগিব, কেৱল মুখেৰে ক'লেই নহয়, সঁচাকৈ মাফ কৰি দিব পৰা হ'ব লাগিব। গতিকে সেই মাফ কৰি দিব পৰা যদি হ'ব পাৰে সকলোৱে সৰু সুৰা ভুলত, সেইটো তাৰে ইচ্ছা থাকিব লাগিব, তেতিয়াহে পাৰিব। আৰু ছাৰ সকলোৱে ভাল হ'ব লাগে, গতিকে সকলোৱে ভাল হোৱাৰ ইচ্ছা থাকিব লাগিব। ভাল হ'ব এনে নোৱাৰে যদি ভাল হোৱাৰ ইচ্ছা নাথাকে। গতিকে সদায় সকলোৱে ভাল হোৱাৰ ইচ্ছা ৰাখিব লাগে, এইখিনি মোৰ ক'ব লগা ছাৰ। ছাৰ প্ৰত্যেকেই সফল হোৱাৰ ইচ্ছা ৰাখিব লাগে। মাক দেউতাক আৰু নিজক আৰু সমনীয়া বা অন্যান্য সকলোকে নিজকো মানে মাক দেউতাককো সকলোকে সুখত দেখাৰ ইচ্ছা ৰাখিব লাগে মনত। আৰু ছাৰ সদায় ভাল কাম কৰাৰ ইচ্ছা ৰাখিব লাগে। আৰু ছাৰ ইচ্ছা কেতিয়াবা নাযায়, কিছুমান কাম কৰিবলৈ ইচ্ছা নাযায় কেতিয়াবা, কিন্তু সেই কামটো খুব প্ৰয়োজন হয়। যিবিলাক কাম খুব যিবিলাক কাম খুব প্ৰয়োজনীয় কাম, সেই প্ৰয়োজনীয় কামবোৰত ইচ্ছা নাথাকিলেও কৰিব লাগে। ইচ্ছা কেতিয়াবা নাথাকে, কিন্তু যিবিলাক প্ৰয়োজনীয় কাম সেইবিলাক কাম সদায় কৰিব লাগে। আৰু ছাৰ পাৰিলে অলপ সহায় কৰাৰ ইচ্ছা ৰাখিব লাগে মনত। বেলেগক অলপ সহায় কৰাৰ ইচ্ছা ৰাখিব লাগে, যদিহে পৰা যায়, মানে কোনোবাই যে পাৰে যে মই তেওঁক এইখিনি সুখ দিব পাৰোঁ, তেতিয়াহ'লে সেইটো ইচ্ছা ৰাখিব লাগে। এইখিনি মোৰ ক'ব লগা ছাৰ। ইচ্ছা শব্দটোৰ ওপৰত তোমালোকৰ মনোভাৱবোৰ চালোঁ মই, ঠিকেই আছে বাৰু। আজিলৈ ক্লাছটো এৰিছোঁ দিয়া, ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিবা আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।